নমস্কাৰ বন্ধুসকল, জনসমুদ্ৰৰে ভৰা দৃশ্য দেখি বুজি উঠিছে নিশ্চয় ভিডিঅ'টি কৰ। আজি আমি ওলালোঁ গণশিল্পী ৰাজীৱ শদিয়া ককাইৰ আদ্য শ্ৰাদ্ধলৈ। অকল আমিয়েই নহয়, অসমৰ বহু ঠাইৰ পৰা বহু লোকৰ সমাগম ঘটিছিল। আমাৰ গাঁৱৰে ককাই ভাই বন্ধু খুৰী পেহী সকলো আমাৰ লগতেই ওলাল। প্ৰণৱ ককাইদেউ আৰু ভাস্কৰ নীলম দা আমাতকৈ অলপ পিছপৰাত আমাক দলঙতে ৰ'বলৈ দিলে। কিছু সময়ৰ পাছতেই আমি টুপচিঙা গাঁৱত উপস্থিত হলোহি। দেখিছেই নহয় পৰিৱেশ, মানুহবোৰ দেখি মনটো বেয়াও লাগিছিল। সঁচাকৈয়ে জনঢল দেখিছোঁ, অগণন মানুহ। গানটো আমনিয়ে লগা নাই। কথা আমি শুনি থাকো, মানুহজন আজিহে লগ পাইছো। ককাইদেউৰ সমাধি ক্ষেত্ৰত পদৰ ধূলা পেলাই ওলালোঁ অতিথিশালাৰ দিশে। কোনোদিন নেদেখা এটা দৃশ্য দেখি মনটো বৰ আৱেগিক হৈ উঠিছিল। বন্ধু লক্ষ্যই পাই আমাৰ সকলোকে লৈ গ'ল অলপ জিৰাবলৈ বুলি। ৰাজীৱ ককাইদেউক প্ৰায় 19টামান গীত লিখা সঞ্জীৱ বৰা দাক লগ পোৱাৰ খুব হেঁপাহ আছিল। তেখেতক লগ পাই খুব ভাল লাগিল। অৱশেষত মনবোৰ শদিয়াতে থৈ আমিও ঘৰমুৱা হওঁ।